ডিব্ৰুগড় মোহনবাৰী এয়াৰপোৰ্ট। এই যে নমি মোক ইয়াত সোমাবলৈ দিলে, তাৰ কাৰণে মই ইয়াত সোমাব পাৰিছোঁ। এইটো নমি হয়। হে গাইজ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। এটা সৰু মৰু ব্লগ হ'ব গৈছে। ব্লগটো চাবচোন কেনেকা কি হ'ল। খালী পাইছোঁ, এতিয়া ৰাস্তা খালী, একদম গাড়ী চলাই আছোঁ পূৰা স্পীড, বেছি স্পীডটো নহয়, 60 স্পীডত চলাই আছোঁ। আমি গৈ আছোঁ ডিব্ৰুগড়ৰ মোহনবাৰীৰ এয়াৰপৰ্টত। ছোৱালী চাইছিলে, গুচি গ'ল বোলে ইয়াতে। ভিডিঅ'টোত বেছি এডিটিং কৰা নাই, চিম্পুল ৰাখিব চেষ্টা কৰিছোঁ। এনেকা এয়াৰপৰ্টৰ ভিতৰত কথা পাতি আছোঁ। এইটো এয়াৰপৰ্টৰ মোহনবাৰী এয়াৰপৰ্টৰ ভিতৰৰ ভিডিঅ'। যিমানটো পাৰিলোঁ ভিডিঅ' শ্বুট কৰিলোঁ। আৰু এইটো মোৰ পিছপিনে কফি শ্বপত কফি খালোঁ, চেণ্ডউইচ খালোঁ। এনেকা ভিডিঅ' কৰি কিনে মোহনবাৰী এয়াৰপৰ্টৰ পৰা ওলাই গৈছোঁ। আমি সব এই দিগন্তৰ লগত আহিছিলোঁ, ইয়াত সৰু মৰু এটা ভিডিঅ' উঠালোঁ। মোহনবাৰী এয়ারপোর্ট হয়। सब साँझे सीन कर दिए साँझे घर से यहाँ से जाओ घर है गाड़ी रखिए दे दिए। মোহনবাৰী আহি কেনেকৈ লাগিলে? बहुत ভাল লাগিল মোহনবাৰী এয়াৰপোৰ্ট এয়াৰপোর্ট ভাল লাগিলে? ভাল লাগিল মোৰো ভাল লাগিলে। তো যাওঁ ইয়াৰ পৰা। গৈ থাকোঁ আমি। এই যে পেহী, এই যে নমি, ইয়াৰ কাৰণে আমি এয়াৰপোৰ্টত আজি সোমাব পাৰিলোঁ আৰু চাহ চুহ খোৱালে বহুত ভাল লাগিলে। বহুত ভাল লাগিলে আৰু তাৰ ঘৰত আহি ভাতো খালোঁ, বহুত ভাল লাগিলে। চেণ্ডউইচ খালোঁ, চাহ খালোঁ, কফি খালোঁ, ঠেকুৱা এই খালোঁ। এই জুলি এনেকা ভিডিঅ' কৰি কিনে সেইফালে গৈছোঁ। বুঢ়াই কেমেৰা কৰি দিন। এয়াৰপোর্ট রাস্তা, এটি এয়ারপোর্ট রাস্তা মোহনবাড়ির পৰা ঘৰত গৈ আছোঁ। ভিডিঅ'টো আৰু বেছি লম্বা নকৰিলোঁ, ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ এই পেজটো আৰু ফেচটো